হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন চাওঁ আজি এই কাপোৰযোৰনো মই কেনেকৈ বনাইছোঁ। এই কাপোৰকেইযোৰ মোৰ অৰ্ডাৰ আছিলে, সেইবাবে বনাই থোৱা হৈছিলে। মিক্স পাটৰ কাপোৰ হয়, লগতে পলি পাটৰো আছে। মিক্স পাটৰ কেইযোৰত ব্লাউজৰ পিচ আছে, লগতে ৰেডি টু ৱেৰ কৰি দিয়া হৈছে। প্ৰথমতেই মই পখিলা ডিজাইনটো এটা এটাকৈ বহাই ল'ম। মেখেলাখন কৰা হৈ গৈছে। এতিয়া মেখেলাৰ তলৰ অংশৰ যোনটো লাইন আছে, সেই লাইনটোৰ মাজত থকা গেপটোত মই এটা এটা পখিলা আকৌ বহাই যাম। তেতিয়া দেখিবলৈ পাৰি নিচিনা হ'ব। মেখেলাৰ তলৰখিনি পাৰি নিচিনাকৈ দিয়া হৈ গৈছে। এতিয়া ঠিক তেনেদৰে মই চাদৰখনতো কৰি ল'লোঁ। বাকী যোনখিনি অংশ খালী হৈ আছে, তাত মই এটা বেলেগ ডিজাইন এড কৰি দিম। এই ডিজাইনটো মই বেলেগ এটা ডিজাইনৰ পৰা উলিয়াই লৈছোঁ, পখিলা তিনিজনী। তেতিয়া য'ত য'ত খালী অংশ আছে, তাত মই এই পখিলাকেইটা বহাই যাম। এতিয়া দেখিছেনে মেখেলাখন হৈ গৈছে। এতিয়া চাদৰতো মই পাৰিটোৰ নিচিনাকৈ সৰু পখিলা তিনিজনীকে বহাই যাম। হৈ গৈছে কাপোৰযোৰ। এনেকৈ আপোনালোকেও কৰিব পাৰিব। লগতে যদি কাপোৰযোৰ ল'ব বিচাৰে তেন্তে মোক কণ্টেক্ট কৰিব।